হয় আপোনালোকে ঠিকেই ধৰিছে, এইখন গুৱাহাটী চহৰ আৰু গুৱাহাটী চহৰখনত এই ফুটপাথবিলাকত যে আপোনালোকে দেখা যে পাই আছে যে বজাৰবিলাক যে এই ফুটপাথ জাম কৰি পেলাই যে আপোনালোকে ব্যৱসায় বাণিজ্য যে কৰি যে আছে যে এই চব বহিৰাজ্যৰ পৰা আহি পেলাই ব্যৱসায় বাণিজ্য কৰা মানুহ। ইয়াতে এজনো অসমীয়া মানুহৰ দোকান নাই, চব বহিৰাজ্যৰ পৰা অহা মানুহ, ইউ পি, বিহাৰ, ৱেষ্ট বেংগল, উৰিষ্যা, নাজানো ক'ৰ পৰা বহিৰাজ্যৰ পৰা মানুহবিলাক আহি কিনে ব্যৱসায় বাণিজ্য কৰি আছে আৰু সিহঁতৰ একো অসুবিধাও হোৱা নাই, ভাল টকা উপাৰ্জনো কৰি আছে। কিন্তু কথাটো হ'ল যে ইয়াতে যেন অসমীয়া মানুহৰ দোকান নাই, এই ফুটপাথত মানুহ দোকান দিয়া নাই। কিয় জানেনে? কিয় আমাৰ অসমীয়া মানুহ এইবিলাক ব্যৱসায় বাণিজ্য নকৰে, লাভ কৰে, কষ্ট হ'ব। সেইকাৰণে আজি কি কৰিছে, বহিৰাজ্যৰ পৰা আহি পেলাই মানুহবিলাকে এটা ব্যৱসায় বাণিজ্য টকা উপাৰ্জন কৰি আছে। আমাৰ অসমীয়া মানুহে এইবিলাক কাম নকৰে, কিয় কৰিব? লাভ কৰে, কষ্ট হ'ব। সেইকাৰণে আজি গুৱাহাটী ইয়াৰ পৰা সম্পূৰ্ণ অসমখনতে আপোনাৰ থাকে 90% ব্যৱসায় বাণিজ্য বেলেগে কৰি আছে, সৰু কি ডাঙৰ কি। আমাৰ অসমীয়া মানুহে ব্যৱসায় নকৰে, চাকৰি কৰে। কোনো প্ৰাইভেট কোম্পানীত লাগালে আপোনাৰ কোনো চকীদাৰী চাকৰিয়ে নহ'ব, চাকৰিহে কৰিব। সেইকাৰণে আমাৰ অসমীয়াৰ ব্যৱসায় বাণিজ্য নাই, আৰু এইটো সঁচা কথা হয়। এইটো কৰাৰ কাৰণে কোনোবা বেয়া যদি পায় তাৰ লাভ নাই, সঁচা কথা কৈছোঁ। ক'বলৈ আৰু বহুতো কথা আছে, কিন্তু একেলগে ক'লে আমাৰ অসমীয়া মানুহৰ কথাখিনি হজম নহ'ব, সেইকাৰণে নকওঁ দিয়ক। চাওক না, যিমান ব্যৱসায় বাণিজ্য চব বেলেগে কৰি আছে, আমাৰ অসমীয়াই কি কৰিছে? অসমীয়া ব্যৱসায় নকৰে, কৰিব পাৰিলেও নকৰে আমাৰ অসমীয়া মানুহে। কম দিয়ক, অলপমান ধৈৰ্য ধৰক, লাহে লাহে কম, একেলগে কোৱাটো সম্ভৱো নহয় আৰু লগতে আপোনালোকৰ হজমো নহ'ব নহয়। তাৰ কাৰণে অলপ অপেক্ষা কৰক মোৰ ভিডিঅ'ৰ কাৰণে।